সুখী মানুহে জানে কেৱল সুখী হৈ থকাই জীৱন নহয়, জানে দুখৰ চাদৰ এখন মাজে মাজে মুকলিকৈ উৰি থকাটো জৰুৰী। সুখী মানুহে সময়ে সময়ে প্ৰয়োজনত আগবঢ়াই দিয়ে সহায়ৰ হাত, দিব পাৰে আশ্বাস, ল'ব পাৰে নোকোৱাজনৰ বুকুৰ কাহিনী। সুখী মানুহে কেতিয়াও নুশুনায় সুখী হোৱাৰ কাহিনী, শুনায় জি উঠাৰ কল্প, নিৰ্বিকাৰ হোৱাৰ কাহিনী। সুখী মানুহে জানে হাজাৰ ঘাত প্ৰতিঘাতৰ পাছতো থিয় হৈ উঠিব পাৰে এজন মানুহ। সুখী মানুহে ওলমাই লৈ ফুৰে ওঠত জীয়ন দিব পৰা এটি হাঁহি, আৰু হাতত কঢ়িয়াই ফুৰে সঞ্জীৱনী। সুখী মানুহ শ্ৰোতা হ'ব পাৰে, শুনি থাকিব পাৰে আপোনাৰ নিঃশব্দ কথা, আৰু ল'ব পাৰে বুকুৰ গোট মৰা বৰফৰ। সুখী মানুহে অপেক্ষা কৰিব জানে, হৃদয়ংগম কৰিব পাৰে অপেক্ষাৰ মাদকতা, আৰু জানে কোনখিনিত অপেক্ষাৰ মূল্য আছে। বুজে ইমানো যে সহজ নহয় অপেক্ষাৰ বাট, কষ্টও বহুত, অথচ সেই কষ্টখিনিত কিবা এক সুকীয়া তৃপ্তি থাকে। আস্থা আৰু ধৈৰ্যই খুব সাৱধানে এই বাটটোক মসৃণ কৰি দিয়ে, জানে যে বাটটোৰ শেষত দুগুণ উৎসাহেৰে ৰৈ থাকে অনেক তৃপ্তি। সুখী মানুহে জানে সকলো কথা সকলো স্তৰতেই ভাবি গুণি ঠিক কৰিব পৰা নাযায়, সকলো কথা ভবাৰ দৰে হৈ নুঠে, কেতিয়াবা কেতিয়াবা আকৌ নভবাকৈ হৈ উঠে অনেক কথা। সুখী মানুহে জানে বুকুৰ গোট মৰা বৰফৰ মাজতো কোনোবা এটি কোণত সংগোপনে মানুহে লুকুৱাই ৰাখে এমুঠি আকুলতা। শিল হোৱা মানুহৰ বুকুতো থাকে আশ্বাস দিব পৰা এটি গোপন আলয়। শেষত সুখী মানুহে জানে হঠাৎ গোমা ডাৱৰে চানি ধৰিব পাৰে মূৰৰ ওপৰৰ আকাশ, তথাপিও ডাৱৰবোৰক মুচি বৰষুণৰ টোপালেৰে মোকলাই ল'ব পাৰিবই লাগিব হেঁপাহৰ বেলি, আদৰৰ বেলি, চেনেহৰ বেলি।